Hello everyone, মই অৰুণাচল আহিছো বুলি আপোনালোকে সকলোৱে জানে কিন্তু অৰুণাচলত আহিনো মই প্ৰথমতে ক'ত আহিছো হেয়া আপোনালোকক দেখুৱাম বুলি ভাবিছো আৰু আপোনালোকেও যদি নাই আহা তেতিয়া হলে আপোনালোকে একবাৰ আহি যাব মই আজি এনেকুৱা এডোখৰ ঠাইত আহি গলো মনটো বহুত বেছি ভাল লাগে এই ঠাইডোখৰত বহুতে এতিয়া কয় আৰু মইও সাৰ্চ কৰি চাইছিলো আপোনাৰ গুগলত তাতো মই গম পালো যে এই ঠাইডোখৰ সঁচাকৈয়ে মানে বহুত শান্তিৰ ঠাই বুলি ক'ব পাৰি আৰু এতিয়া মইনো ক'ত আহিছো মইও আপোনালোকক লগত লৈ যাম বুলি আহিছো নতুনকৈ মোৰ পেজলৈ যিসকলে আহিছে মোক কিন্তু ফলো কৰিবলৈ একদমেই নাপাহৰিব আৰু এতিয়া আমি পাই গলোহি এয়া দেখিছেনে গোল্ডেন পাগোডা আমি গোল্ডেন পাগোডাত প্ৰথমতে নামিলোহি ইমান ঠাণ্ডা ঠাই ইমান মনটো ঠাণ্ডা হৈ যায় এই এনেকুৱা ঠাইডোখৰত থাকিবলৈ পালে দিনটো থাকিও যাতে আমনি নালাগে এনেকুৱা এডোখৰ ঠাই এইটো হৈছে এটা বুদ্ধিষ্ট টেম্পল হয় যিসকলে অহা নাই তেওঁলোকে আহিব আৰু যিসকলে আহিছে তেওঁলোকেতো গম পায় ইয়াৰ পৰিৱেশটো কেনেকুৱা ইয়াৰ লগতে ইয়ালৈ আহিলে কেনেকুৱা অনুভৱ হয় এই গোল্ডেন পাগোডাটো আছে অৰুণাচলৰ নামচাই জিলাত আপোনালোকে বাৰু জানেনে মিছন চাইনাৰ দিন জ্বলে ৰাতি জ্বলে শীৰ্ষৰ গীতটো শ্বুটিং ক'ত হৈছিল ইয়াতে এডোখৰ দৃশ্যগ্ৰহণ কৰা হৈছিল ইমান সুন্দৰ এই পাগোডাটো এই সোণবৰণীয়া পাগোডাটো চাবলৈ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে তাই খামতি ভাষাত কংমুংখাম নামেৰে জনাজাত এই বুদ্ধিষ্ট মন্দিৰটোৰ এই মন্দিৰটো 2010 চনৰ ফেব্ৰুৱাৰী মাহত পবিত্ৰ কৰি মুকলি কৰা হৈছিল আৰু এই পাগোডাটো হৈছে এটা বাৰ্মি শৈলী বুদ্ধিষ্ট মন্দিৰ আৰু এই মন্দিৰটোৰ 4খন প্ৰৱেশদ্বাৰে আছে আৰু ভিতৰত এটা ডাঙৰ বুদ্ধ মূৰ্তি আছে আমি তাত গৈ পেও কৰিলো আপোনালোকে তাত গৈ ধুনীয়াকৈ পেও কৰিব পাৰিব আহিব সকলোৱে এবাৰ চাই যাবহি ইমান বৃহৎ ডাঙৰ এটা বুদ্ধিষ্ট টেম্পলৰ লগতে গোটেই এৰিয়াটো আপোনালোকে চালে মানে গম পাব কিমান ডাঙৰ এটা এৰিয়াৰ মাজত এই মন্দিৰটো আছে ভিতৰত থকা এই ডাঙৰ বুদ্ধদেৱৰ মূৰ্তিভাগ থাইলেণ্ডৰ বোলে এজন কোনোবা সন্যাসীয়ে দান কৰিছিল পিছে মই নামটো পাহৰি গ'লো আপোনালোকে যদি কোনোবাই জানে তেতিয়াহ'লে এই সন্যাসীজনৰ নামটো কমেণ্টত আহি জনাবচোন আৰু মোৰ ভিডিঅ'টো আপোনালোকে কোনে কোনে চালে কোনে কোনে ভাল পালে তাকো জনাবলৈ একেবাৰে নাপাহৰিব আৰু যিসকলে মোৰ এই পেজটোলৈ নতুনকৈ আহিছে তেওঁলোকক পুনৰবাৰ কৈছোঁ মোৰ ফলো কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব লগতে লাইক কমেণ্ট পাৰিলে ভিডিঅ'টো শ্বেয়াৰো কৰি দিব গোল্ডেন পাগোডালৈ যেতিয়া মই সোমাই আহিছিলোঁ তাত দেখিছিলোঁ এটা বাওঁফালে এটা পুখুৰী আপোনালোকে দেখিছিলে সেই পুখুৰীটো সাফ কৰি থকা হৈছিল আৰু মন্দিৰৰ পূবফালেও কিন্তু এটা পুখুৰী আছে সেই পুখুৰীটোৰে এয়াৰ কমপ্লেক্সটোৰ আৰু ধুনীয়া কৰি পেলাইছে আৰু এতিয়া কওকচোন এই সোণবৰণীয়া পাগোডাটো চাই কেনে পালে আৰু যদি ভাল লাগিলে কমেণ্ট কৰিবলৈ কিন্তু একদমেই নাপাহৰিব আৰু নেক্সট ষ্টেপ অৰুণাচলত ক'ত গ'লো আপোনালোকক সকলোবিলাক দেখাই থাকিম চাই থাকিম